পাব লাগিব এক্সকিউজ মি মই অত্যন্ত দুখেৰে এটা খবৰ দিব লাগিব যে বৰ্তমান আমাৰ এই পিকনিকৰ পৰিৱেশটো বহুতে বৰিং হৈ গৈছে কিন্তু এটা খবৰ দিবলৈ পাই মই বহুত সুখী হৈছে এই বৰিং পৰিৱেশটো এটা গানেৰে নাইকিয়া কৰিবলৈ আহি আছে হেল্ল' ৰৈ গ'লা যে আহা আকৌ আহা মই কিন্তু গান চান গাব নাজানো দেই সৰুতে মায়ে এটা শিকাইছিল তাকে অকণমান গাই দিওঁ নেকি তুমি আৰম্ভটো কৰি দিয়া কৰিবলৈ আমি আছোৱে নহয় আপোনালোক অকণমান ৰখক মই মাংসখিনি ভৰাই থৈ আছো যে চাই আহো পটককে এক মিনিট এইখন মই চাম আগতে গান আপুনি কেতিয়াবা বৰ অকৰামি কৰে আৰু কেতিয়াবা মই বিৰাট খঙো কৰোঁ কিন্তু খং হ'ব মনে বেদান্তদা ইমান কৰি জোৰ কৰিছে তই গাই নেকি আচ্ছা প্লিজ মনি প্লিজ
চবে কি ভাবিছ চালা মোক এনেকুৱা শান্তিত থাকি বুলি ভাবিছ নেকি ছোৱালী তই শান্তিত থাকিব নিদিও বৰবাদ কৰি পেলাম তোক মই এই সপোন দেখিবলৈ বাদ দে যেতিয়ালৈকে আমি বডিগাৰ্ড কেইটা এই কাষত আছো তহঁতে এই কাষে চাপিব নোৱাৰ কোন আছিলি তাই বস্তির ছোৱালী নহয় অফিচাৰৰ জীয়েক অবৈধ সন্তান বাবা অ মাজনী ইমান বছৰে কোৱা নাছিলো কিন্তু আজি কবলৈ বাধ্য হৈছো নহলে এই মানুহবোৰে তোক বস্তিৰ ছোৱালী হোৱাৰ বদনাম তোৰ ওপৰত চাপি দি পলোৱাৰ ৰাস্তাটো একেবাৰে ক্লিয়াৰ কৰি ললেহেঁতেন অফিচাৰজনে নিজ হাতে তুলি দিছিল এই সন্তানটিক মোৰ হাতত কৰবাত পেলাই দিল মই কিন্তু তাক পেলাই দিলো এই ইমান খবৰ কোলাই বকচাই লৈ তাইক ভাত খুৱাই দিছিল অফিচাৰক মই কথা দিলো তেওঁৰ নামটো মই কিন্তু বদনামী হ'ব দিব সেইবুলি নিষ্পাপ ছোৱালীজনীক মই মাৰি পেলাব কেতিয়াও ইপিনে বস্তি ছোৱালী ইপিনে চাৰত ইহঁত আহে মোক বদনাম কৰিব আৰে এইটো বেদান্তৰ লগতে বেছি হলে গলি এতিয়া যদি মই কওঁ এই গোপন সম্বন্ধ এই বেদান্তৰ লগত আছে তেতিয়া মোক চম্ভালি কথা কবি তই আৰু বা কিমানৰ লগত সহম চলি আছে কোনে জানে আৰু এটা কথা হৈছে এইটো এনেকুৱা কোনো কেছ নহয় যে মই আপুনি মোক কেছ দিব আৰু মই গ্ৰহণ কৰিম আৰে এই যে ছোৱালীক আমাৰ ঘৰত বোৱাৰী কৰিবলৈ গ'লে আমাৰ ঘৰৰ মানুহ হাঁহিব বেলেগেও হাঁহিব আৰু ডাষ্টবিনত কৰি থকা টিচু পেপাৰখনক লৈ ইমান বেছি মাথা মাৰি থাকিব নোৱাৰে নহয় প্ৰথমতে এটা ডাষ্টবিন য'ত লিখা থাকে ইউজ মি তাৰ পাছত টিচু পেপাৰ ইউজ এণ্ড থ্ৰ নামাই সি পলাইছে পলাবলৈ দিয়া কেৱল তাক এটা কথা জনাই থৈ আহিব মই কিন্তু কেতিয়াও নপলাম एक रोज़ा एक रानी एक रोज़ा एक रानी नहीं हरों सुकून
বুঝিও নবুঝা বিষাদরে এক রোজা এক রানী দুয়োরে প্রেম কাহিনী একো লাভ নাই এতিয়া গা ঘূৰাই তই এতিয়া একো লাভ নাই যি কৰিব খুজিছিলো কৰিলো এইটো কি চাইছ আরে আজি প্রায় বসতে কিতাব চলে তহতে ধুনীয়া আরে ধুনীয়া ছোৱালী বুলি কৈছিলি নহয় আজি প্ৰায় বসতে কি করিল মই সফল হলো নাই আশীৰ্বাদ দিছি কাম গুচি গেছি কাম পিছাৰ আজি বিয়া কৰিব গেলে আপনি বেছি গেছি আৰু হলে চেণ্টাৰ চৰকাৰী গুচি গেছি অৱশেষত হলে হৰক তুলি ইয়াত পালো আৰু বিয়া কৰিলে গুচি আহিলো বাপেকে আহা তুলিকা আশীৰ্বাদ কৰিব লাগিব কৰি মাৰিম এনেকৈ কিয় কৈছে লোকে কি কৰিবে বোৱাৰী নাগৰীহে আনিব লাগে বোৱাৰী I love you, Neta. Hey, হ'ব দিয়া ৰাতি আৰু তুমি ইমান খং কৰি নাথাকে মই বাকী যোগাৰখিনি কৰি আহোঁ আৰু বেলেগ মই ভিতৰতে আছো তুমি মোক যাওঁতে মাত লগাই যাবা কিন্তু ঠিক আছে আহা সোনকালে গুড লাক ভালকে থাকিব এই আয়োজন